Hey guys, আমি বৰ্তমান গৈ আছো টেঙাপানী। এয়া মল কি কয় মূত্ৰ বিসৰ্জন হৈ চলি আছে এয়া জংঘলৰ মাজত। আৰু বাকী আগত আমাৰ গাড়ী ৰৈ আছে, মানুহক উঠাই আছো, গৈ পাই আছো। তাৰপিছতে বলক আমাৰ লগতে চাব অকণমান, নে কি কয়? নামকেইটা কৈ দে, নমস্কাৰ, মোৰ নাম শ্ৰী বিকি বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজু দাস। এই প্ৰথমতে যোনটোৱে ক'লে ই 1 নম্বৰ, মই নকওঁ আৰু, বাকীটো নকওঁ আৰু বাৰু। এনেকে ৰিজাল্ট নিদিবা দেই। বাকীটো আমি পিছত দেখাই আছো। গাড়ী ৰৈ আছে, মানুহ সাজু হৈ আছে যাবৰ কাৰণে। তাৰপিছত আমি এই ৰাস্তাই গমন কৰিম। এয়া আহি বৰ্তমান পাই গ'লোহি, নামি দিলোঁ। গাড়ী এইখিনি অলপ ডাউন যে, বাকী চাই থাকক। পাইছোহি, পানী 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 ভিউটো চাওকচোন। এফালে চোৱা, খানা চলি আছে। চোৰ এফালে চা, দাঁতকেইটা উলিয়াই আছে, দাঁতকেইটা উলিয়াই দে। আহি পাই গ'লোহি। এয়া টেঙাপানীৰ পৰিৱেশ। বৰ্তমান খানা আয়োজন চলি আছে। এয়া আমাৰ ৰাজুৱে এয়া চাউল ধুই আছে। একদম ৰ'দত একেবাৰে গোটেইটো ল'ৰাটো অৱস্থা নাইকিয়া হৈ গৈছে। হা, আৰু এইফালে দ্বীপ আছে, দ্বীপে মাংস ধুই আছে। হাই মাংস কি মাংস? এয়া ব্ৰইলাৰ মাংস লওক, আপোনালোকে অকণ খাওক। বৰ্তমানতো খাব নোৱাৰিব। নাই, বৰ্তমান নহ'ব। বৰ্তমান আমি বনোৱাৰ পিছতহে খাবলৈ পাব। নে কি কয়? ভিউটো চাই লওক এবাৰ। বঢ়িয়া প্লেচ, কিন্তু গৰম বহুত। নে কি কোৱা? হা, গৰম বহুত। লগ পাই আছোঁ। বৰ্তমান ওলাই আহিলোঁ অকণমান ফুৰোঁ বুলি, জেগাটো চাওঁ বুলি। এয়া বহুতে গা ধুয়ে আছে। এইফালে বহুতে গা পা ধুয়ে আছে। আমাৰ লগত এয়া সখা আছে। সখা, অঁ, আমিও ধুম আৰু লাহে ধীৰে। আমিও ধুম আৰু অকণমান পিছত। বাকী কাম বন চলি আছে। ইয়াৰ পৰা যদি জঁপিয়াই দিওঁ যামগৈনে চাগে ওপৰলৈ। নাপায় এইবিলাক নাপায়। আহা যামা। হাই গাইছ, এয়া আহিলোঁ। লগৰ দুটাও আহিলে গা ধুবলৈ। এয়া গা ধুই আছে। এইফালে চাই, কেনেকুৱা লাগিছে? হা, ঐ জুবিন, চেহেৰাটো লাগিব অকণমান। চেহেৰাটো লাগিব অকণমান। বঢ়িয়া। ভিউটো চাওক না, গৰমত গোটেই সিজি গৈছোঁ আৰু। কৈ দিলে চা। পানী নামিম এতিয়া। ঐ কিমান দৰ? ঐ জুই বে, জুই। মোবাইলটো পৰি গ'লে আৰু জুই। মজা লাগিছে। ফাৰ্ষ্ট টাইম আহিছোঁ টেঙাপানী, ভালে লাগিছে। আহিছোঁ। এইকণ জেগাত গা ধোৱা নাই, মানে আহিছোঁ গা ধোৱা নাই।
মোবাইলটো ছোৱালী এইটো এইকণত কি বুৰ মাৰি মই এনেই নামাৰিছা মোক ধৰিবি হা পুৰা এনজয় চলি আছে আৰু গা ধুলোঁ এতিয়া ধুই পেলাই এয়া গৈ আছোঁ তললৈ ওপৰলৈ উঠোঁতে গোটেই ভৰি চৰি বিষাই যায় গৰমত গাটো দেখি ভাল লাগিল বাৰু আহি আছোঁ তললৈ তো বন্ধু বান্ধৱীসকল এতিয়া বৰ্তমান অহাকালি আহি পাওঁতে দেৰি হ'ল আৰু বৰ বিশেষ ভিডিঅ' বনাব নোৱাৰিলোঁ আহি পাওঁতে ৰাতি হৈ গ'ল এতিয়া সিমানখিনি আৰু বৰ্তমান পথাৰখন চাওক পথাৰলৈ আহিছোঁ ফালে ভুই ৰুই আছে পথাৰখনলৈ আহিলোঁ ইমানখিনি আৰু বাকী ভিডিঅ'টো চাব আৰু